Hello guys, welcome back to my channel The Assam Boy. Video to start কৰাৰ আগতে কওঁ যে ডেসক্ৰিপচনত এটা লিংক দিছো। এতিয়া ক্লিক নকৰিব, কিহৰ লিংক হয় মই লাষ্টত কম। গতিকে ভিডিওটো শেষলৈকে চাব। সো কালি কি হ'ল, মোৰ যিখন লাষ্ট অ্যাসাইনমেন্ট আছিল, সেইখন সাবমিট কৰাৰ পাছত মই লগৰজনক কল কৰিলো। তই আজি ইয়ালৈ আহি যা মোৰ ঘৰত আৰু আমি একেলগে ডিনাৰ কৰিম। আৰু কালি সি আমাৰ ঘৰতে থাকিল। আৰু আজি যেতিয়া সি মোৰ কেমেৰাবোৰ দেখিলে, সি ক'লে যে বল আজি ভ্লগ এটাকে বনাও, কিনো কৰিম একো কাম বন নাই। গতিকে গোটেই কেমেৰাবোৰ বেগত সোমালো আৰু এনেকৈ ওলাই আহিলো। কিন্তু ক'ত যাম কি ভ্লগ কৰিম একো নাজানো, জাষ্ট ওলাই আহিছোঁ। যেহেতু ওলাই আহিলোৱে, গতিকে ভাবিছোঁ এটা চিনেমেটিক ক্লিপকে বনোৱা যাওক আৰু এই ক্লিপটো মই ভিডিঅ'টোৰ শেষত দি দিম। আৰু আজি মোৰ লগত আছে সৌৰভ। হেল্ল'। আৰু মোৰ ৰুমমেট তন্ময়। হাই। গতিকে বলক আজি ভ্লগটো ষ্টাৰ্ট কৰোঁ। ফাইনেলি আমি REC ওচৰ পালোহি। বহুত দূৰ আহিলোঁ, তথাপিও একো এটা স্পট পোৱা নাই। তথাপিও আগত এটা স্পট আছে, চাওঁ তাত কিমানখিনি শ্বুট কৰিব পাৰোঁ। এইফালে ব্লেক ৰক যাব পাৰি। এইখন REC হয় আৰু আমি এইফালৰ পৰা আহিছোঁ। গতিকে বলক, আগত সৰু সুৰা এটা স্পট আছে, তাতে কিমানখিনি শ্বুটিং কৰিব পাৰোঁ দেখা যাওক। ভিডিঅ'টো চাই থাকিব। ফাইনেলি এটা জেগা বিচাৰি পালোঁ সাগৰৰ পাৰতে। দুটামান শ্বট ইয়াতে লৈ লওঁ আৰু আগুৱাই যাম। দেখা যাওক আগত কি আছে। গতিকে বলক আমি এইফালে আগুৱাই যাওঁ। বিচ হয় এখন, ব্লেক ৰক চি হৰ্চ। আৰু বহুত মানুহো আছে ইয়াত। সেইফালে কিবা শ্বুটিং চলি আছে। দেৱ ব্লগ চেক কৰিব পাৰে চেনেলটো, লিংকটো দি দিম ডেছক্ৰিপশ্যনত। আৰু সৌৰভ, আৰু এইফালে কিবা শ্বুটিং চলি আছে। আৰু চাওক গোটেই সাগৰ শুকাই গৈছে। গোটেইখন নহয় অৱশ্যে, এইটো এটা সোমাই অহা পাৰ্ট, এইটো শুকাই গৈছে। Hello guys, this is Saurabh, the smartest boy of Dundalk. Hello guys, this is Tommy Sharma. Please follow my channel Dev Vlogs. या मित्रांचं चॅनल माझं आहे. या मित्रांच्या चॅनलला सबस्क्राईब करा, शेअर करा, लाईक करा आणि कमेंट सेक्शनमध्ये खूप सारे कमेंट करा. आपले भावंड आहेत मित्रांनो, लाईक करा. ফাইনেলি আমি ব্লেক ৰক পালোহি আৰু ইয়াতে দুটামান শ্বট লৈ ঘৰলৈ উভতিম। কেইটা শ্বট ল'ব পাৰোঁ ঠিক নাই, কিমান দীঘল হয় ক'ব নোৱাৰিম এতিয়াই। তথাপি দেখা যাওক। বাকী চুলি বহুত দীঘল হৈ গৈছে, গতিকে বতাহত বহুত অশান্তি এটা হয়। টুপিও নানিলোঁ আৰু বেণ্ডো নাই মোৰ একো। আৰু এইখনে হৈছে চহৰখন, ভাল লাগে অলপ। সৰু চহৰ হয়। লগৰকেইটা বহুত আগুৱাই গুচি গ'ল, গতিকে যাওঁ সিহঁতৰ ওচৰত, দুটামান শ্বট লওঁ আৰু সোনকালে যাওঁ, কাৰণ 6টা বাজি গ'ল আৰু পোহৰ হৈ আছে। কাৰণ কফি শ্বপ বিচাৰি আছোঁ, কফি একাপ খাওঁ কাৰণ ঠাণ্ডাও লাগিছে। চ' কফি ল'লোঁ। একচুৱেলি কফি নহয়, এইটো হট চকলেট হয়। আৰু দুটামান শ্বট লোৱা হৈ গ'ল। এতিয়া ডাইৰেক্ট ঘৰলৈ যাম, বহুতখিনি দেৰি হৈ গৈছে। আৰু অলপ পিছত আন্ধাৰো হৈ আহিব। তাতে খোজকাঢ়ি আহিছোঁ, যাওঁতে অলপ টাইম লাগিব। আগতে খোজকাঢ়ি কেতিয়াও অহা নাছিলোঁ, কিন্তু এইবাৰ ফাৰ্ষ্ট টাইম। আগতে চাইকেল লৈ আহোঁতে বহুত দূৰ লাগিছিলে, আজি কেনেকৈ আহিলোঁ নিজে নাজানো। এতিয়া যাওঁতে অলপ ফাটিব। ऐसे ही निकलना पड़ेगा कि प्लान करके नहीं होता है, ऐसे ही निकलना पड़ेगा. Exactly. আজি একচুৱেলি ভাবিছিলোঁ মই হিন্দীত ভ্লগ কৰিম, কাৰণ মোৰ লগত মোৰ ফ্ৰেণ্ডজন আছে, মহাৰাষ্ট্ৰৰ হয়। কিন্তু দুটামান क्लिप কৰিছিলোঁ। कल क्या हुआ, मेरा जो लास्ट असाइनमेंट था वो सबमिट करने के बाद उसको कॉल किया। सो फाइनली हम लोग पहुँच गए हैं, पता नहीं कहाँ पहुँच गए, लेकिन है तकरीबन 7-8 किलोमीटर होगा। কিন্তু নিজৰ হিন্দী শুনি নিজৰে হাঁহি উঠিল। চ' বাদ দিব লগা হ'ল। তো মোৰ কাৰণে অসমীয়াই বেষ্ট, অসমীয়া মানুহ। যাওঁতে কণী লৈ যাম বুলি ভাবিছোঁ, ৰাতি ৰুটিৰ লগত খাব পাৰিম। একচুৱেলি আজি আমাৰ ঘৰতে থাকিব।
रहे हैं ना हाँ एक लाइन में हाँ सोशल डिस्टेंसिंग একচুৱেলি ছ'চিয়েল ডিষ্টেঞ্চিং মেইনটেইন কৰি চলিব লগা হৈছে কাৰণ লকডাউন খুলি দিছে আৰু বহুত দিন ধৰি চব ঘৰৰ ভিতৰতে সোমাই আছে বৰ হৈ গৈছে গতিকে খোলাৰ লগে লগে সকলোবোৰ ওলাই আহিছে গতিকে মানুহ আহিলে 2 মিটাৰ দূৰলৈ যাওঁ ঠিক এনেদৰে ইয়াতে দুটামান শ্বট লৈছিলোঁ এতিয়া আমি এফালে গুচি যাম আৰু এইটো মাইকটো ওলাই আছে মোৰ আচলতে অলপ লৰি থাকে নতুনকৈ লৈছিলোঁ এইটো চাৰ্চ হয় সেইফালে পিছফালে ওলাই আছে অলপ আগৰ পৰা দেখা পাব ৰ'ব বহুত ধুনীয়া জেগা হয় ফটো তুলিব গৈছে ময়ো যাওঁ অলপ ফটো তুলি আহোঁ ৰাস্তাটো বহুত সৰু হয় সিটো পাৰে ফুটপাথ নায়েই গতিকে অলপ ভয় লাগে ক্ৰছ কৰিবলৈ চাওক ভাল লাগিছে ইয়াত আচলতে ক'লা ক'লা শিল পোৱা যায় মানে শিলবোৰ ক'লা হয় আৰু সেইটো কাৰণে ব্লেক ৰক হয় চাগে অলপ ভিউটো চাওক চ' গাইজ আজিলৈ ইমানতে সামৰিছোঁ বহুতো খোজকাঢ়িলোঁ প্ৰায় 14 কিলোমিটাৰমান খোজকাঢ়িলোঁ ঘৰ পাবলৈ হৈছে এতিয়া চিনেমেটিক ক্লিপটো চাই লওক মই ইয়াৰ পিছতে দি দিম আৰু কেনেকুৱা পালে জনাব কমেণ্ট ছেকশ্যনত লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যিটো লিংকৰ কথা কৈছিলোঁ মই ডেছক্ৰিপশ্যনত দিছিলোঁ আপোনালোকে চাগে ইতিমধ্যে ক্লিক কৰিছে আৰু গম পাইছে কিহৰ লিংক হয় গতিকে মই নকওঁ আৰু নতুনকৈ আৰু যদি আপুনি ক্লিক কৰা নাই তেন্তে যাওক ক্লিক কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰক মোৰ লগতে যদি ভিডিঅ'টো ভাল পালে লাইক কৰি দিব চ' আজি ইয়াতে সামৰিছোঁ Everything that brought me alive